নমস্কাৰ বন্ধুসকল, পিংকু চেনেলত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আছে। আজি মই নতুন ভিডিঅ' এটা বনাই আছোঁ। আজি আহিলোঁ চাপেনেলা হুদহুদি। এবাৰ আপোনালোকক দেখাইছিলোঁ, কিন্তু আজি আমি ফেমিলি পিকনিকত আহিছোঁ। তাকে আকৌ এটা সৰুকৈ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এয়া কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেখেতলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। বন্ধুসকল, এয়া আপোনালোকক দেখাইছোঁ য'ৰ পৰা ৱাটাৰফলটো ষ্টাৰ্ট হৈছে। ইয়াৰ পৰা পৰি আছে। অথনি আমি তলৰ পৰা দেখাইছিলোঁ, এয়া এতিয়া ওপৰৰ পৰা দেখাইছোঁ য'ৰ পৰা ৱাটাৰফলটো পৰি আছে। এয়া চাওক, এয়া তললৈকে দেখাই আছোঁ। এই তলত দেখিছে নহয় আপোনালোকে। আমি তলতে আছিলোঁ কিছু সময় আগত, এতিয়া আপোনালোকক ওপৰৰ পৰা দেখাই আছোঁ। এয়া চাওক।